So hey guys, কি খবৰ? Welcome to my new another video. আজি ব্লগ অনা নাই। আজি আপোনালোকৰ মাজলৈ অসমৰ জনপ্ৰিয় অভিনেতা কিশো দাসৰ তেওঁ যি কৰ্কট ৰোগত আক্ৰান্ত হৈ মুম্বাই চহৰত চিকিৎসাধীন হৈছিল তেওঁৰ বিষয়ে অলপ কথা পাতিবলৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু ভিডিঅ'টো পৰা মানে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মানে যিমান পাৰে শ্বেয়াৰ কৰি দিব। মানে তেওঁ যোৱা কেইটামান দিনৰ আগতে যি কৰ্কট ৰোগত আক্ৰান্ত হৈ দূৰ মুম্বাই চহৰলৈ মানে চিকিৎসাৰ কাৰণে তেওঁ গৈছিল আৰু এতিয়া তেওঁ যোনটো মানে প্ৰথম থেৰাপি সেইটো এতিয়া বৰ্তমান শেষ হৈছে আৰু তেওঁ এতিয়া বৰ্তমান ঘৰলৈ ৰাওনা। আৰু বহুতে যদি নাজানে এই ভিডিঅ'টোত জানিব আৰু যদি যোনসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা নতুন নতুন কণ্টেণ্ট পাই থাকিবলৈ সদায়। আৰু মই এইটো চেনেলত ব্লগৰ পৰা সকলো ধৰণৰ ভিডিঅ' আপলোড কৰোঁ আৰু এইটো আজি এটা প্ৰথম কণ্টেণ্ট আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। আৰু মানে যিমান পাৰে আপোনালোকে ছাপোৰ্ট আৰু কৰি যাওক মোক। আৰু মানে মই আপোনালোকৰ মাজলৈ এনেকুৱা কণ্টেণ্ট সদায় লৈ আনিম আৰু ব্লগিং সদায় থাকিবই। আৰু মানে আচল কথাটো হ'ল অসমৰ জনপ্ৰিয় অভিনেতা তথা কিশো দাস যোৱা কেইটামান দিনৰ আগতে যি কৰ্কট ৰোগত আক্ৰান্ত হৈ সুদূৰ মুম্বাই চহৰলৈ যাবলগীয়া হ'ল। আৰু তেওঁ এতিয়া বৰ্তমান কেনেকুৱা অৱস্থাত আছে সেইটো আপোনালোকে বহুতে জানিবলৈ। মেইন কথাটো হ'ল তেওঁ বৰ্তমান প্ৰথমটো থেৰাপি এতিয়া বৰ্তমান সম্পূৰ্ণৰূপে মানে শেষ হৈছে আৰু তেওঁ এতিয়া বৰ্তমান ঘৰলৈ ৰাওনা। আৰু তেওঁ যাতে আকৌ নতুনকৈ অভিনয় জগতত তেওঁ প্ৰথমে আকৌ মানে যাত্ৰা কৰিব পাৰে তাৰে কামনা কৰি। আৰু যি ভিডিঅ'টো ইমানেই আছিলে, যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ। তেন্তে বাই বাই।